বড়ো ছাত্ৰ সন্থা APDCL আৰু আমাৰ গভৰ্ণমেণ্টৰ যিখিনি বিষয়া আছে আমি একেলগে আলোচনা কৰিছোঁ আৰু কিছুমান জাতীয় সংগঠনৰ নেতৃবৃন্দ ইয়াত উপস্থিত হৈছিলে। মূলতে যিটো পৰ্বতজৰাৰ যিটো প্ৰকল্পক লৈ পেলাই যিটো পৰিৱেশ হৈ আছে ইয়াৰ ওপৰতে আলোচনা হৈছে আৰু আজি পুনৰ আমি যিখিনি মিটিং হ'ল ইয়াত দেখাইছোঁ যে এই যে প্ৰকল্প ইয়াত যিখিনি কথা আমি বিভিন্ন মিডিয়াৰ জৰিয়তে বিভিন্নজনে কোৱা আমি দেখিবলৈ পাইছোঁ কি আমাৰ মাটিবিলাক লৈ যাব বা কিবা কৰিব, যে আজি পুনৰ আমি এইটো ডিছকাছ কৰিছোঁ যে ইয়াত সাৰ্কেল অফিচৰ পৰা প্ৰেজেণ্টেশ্যন ৰখা হৈছে যে কোনো এজন ব্যক্তিৰ 1 বিঘাও মাটি, এইটো বস্তিৰ মাটিয়ে হওক বা খেতিৰ মাটিয়ে হওক, যাৰ নামত আছিলে সেই মাটিবিলাক কোনো কাৰণতে এনক্ৰ'চ কৰা নহ'ব বা এভেকশ্যন কৰা নহ'ব বা সেই মাটিবিলাক লোৱা নহ'ব, এই কথাটো ইনচিয়ৰ কৰা হৈছে। আৰু এই যিটো প্ৰকল্প হ'বলৈ গৈ আছে তাত সব ফালৰ পৰা মানে বায়'ডাইভাৰ্চিটিৰ ফালৰ পৰা, পলিউশ্যন ফালৰ পৰা, এই ইণ্ডাষ্ট্ৰীৰ পজিটিভ আৰু নেগেটিভ যিবিলাক বাই প্ৰডাক্টবিলাক হ'ব ইয়াৰ ইম্পেক্ট আৰু এফেক্টৰ পৰা সব কথা ডিছকাছ কৰা হৈছে। গতিকে আজিৰ সময়ত সবে অনুভৱ কৰিছে যে আমি দীঘলীয়া এটা সংগ্ৰাম কৰিছোঁ, ইয়াৰ উদ্দেশ্য আছিলে সংঘৰ্ষ আৰু নিৰ্মাণ। আমি এটা সময়ত সংঘৰ্ষ কৰিলোঁ নিজৰ ৰক্ষা কৰাৰ কাৰণে, আমাৰ মাটি বাৰীৰ পৰা আদি কৰি সব সংৰক্ষণ কৰাৰ কাৰণে। আজি আমাক সবকো প্ৰয়োজন হৈছে নিৰ্মাণ, আৰু নিৰ্মাণ হ'ব লাগিলে অৰ্থনৈতিকভাৱে আগুৱাই যাব লাগিব। আৰু বড়োলেণ্ডত আমি দেখিছোঁ যে আমাৰ জন্মৰ পৰা এতিয়ালৈকে তেনেকুৱা কোনো ডাঙৰ এটা ইণ্ডাষ্ট্ৰী অহা আমি দেখিবলৈ পোৱা নাই। প্ৰথমবাৰৰ কাৰণে 18,000 to 20,000 কৰোৰৰ এটা ইণ্ডাষ্ট্ৰী আমাৰ অঞ্চলত আহিছে, য'ত 8,000 পৰা 10,000 পাৰ্মানেণ্ট এমপ্লয়মেণ্ট আমাৰ অঞ্চলৰ পৰা পাব। সেই ক্ষেত্ৰটো চাই অনাগত সময়ত আমাৰ যুৱ যুৱতীসকল যিসকলে আজি ডিগ্ৰী লৈ আছে, বিভিন্ন টেকনিকেল কোৰ্চবিলাক লৈ আছে, সেইসকলৰ এমপ্লয়মেণ্ট আৰু জব বা তেখেতসকলৰ অনাগত দিনত সংস্থাপনক লৈ পেলাই আমি চিন্তা চৰ্চা কৰা হৈছে। আৰু সেইকাৰণে আমি ইণ্ডাষ্ট্ৰীটো হোৱাটো বিচাৰিছোঁ, কিন্তু নট এট দি কষ্ট অফ কাৰো যাতে 1 বিঘাও মাটি বা কোনো গাঁৱৰ ক্ষতি হোৱাকৈ বা কোনো সমাজৰ ক্ষতি হোৱাকৈ এই প্ৰকল্পটো বনোৱাটো আমি কোনোৱে বিচৰা নাই। তো সেইকাৰণে আজি আমি কনভিন্স যে ইয়াত কোনো কাৰো ক্ষতি নহয়। এইকাৰণে আমি ৰাইজক আহ্বান কৰিছোঁ যে আলোচনা কৰিব লাগে, আলোচনা কৰাত সব সমাধানৰ ৰাস্তা আছে। আমি জাতীয় সংগঠনবোৰক অনুৰোধ কৰিছোঁ, সবকে অনুৰোধ কৰিছোঁ যে আমি তেনেকুৱা ধৰণৰ কোনো এটা ভাইলেন্স বা কিবা এটা তেনেকুৱা পৰিৱেশ আমি বিচৰা নাই, বা প্ৰশাসন ব্যৱহাৰ কৰি কিবা এটা প্ৰকল্প বহোৱা এইটোও বিচৰা নাই। বড়োলেণ্ডত আজি এটা স্থায়ী শান্তি আহি গ'ল, এনেকুৱা এটা পৰিৱেশত আজি আমি পুনৰ কোনোবা এটা মানুহে কিবা দুখ পাওক, কষ্ট পাওক, সেইটো আমি বিচৰা নাই। তো সেইকাৰণে এই প্ৰকল্পৰ নামত মই পুনৰ আমি BTC অথৰিটি হৈ পেলাই এনচিয়ৰ কৰিছোঁ ইয়াত কোনো এটা ব্যক্তি, কোনো এটা গাঁৱৰ কোনো এজন প্ৰাইভেট প্ৰপাৰ্টিটো ইয়াত লোৱা নহ'ব বা তেখেতসকলৰ সা সম্পত্তিটো এনক্ৰ'চ কৰি পেলাই এই ইণ্ডাষ্ট্ৰীটো কৰা নহ'ব। এই কথাটো আজি আলোচনা কৰা হৈছে। আৰু সেইকাৰণে গাঁৱত যিবিলাক কমিটি বনাইছে, প্ৰটেকশ্যন কমিটি হওক বা যি কমিটিয়ে হওক, তেখেতসকলৰ নেতৃবৃন্দৰ লগত যেতিয়াই বিচাৰে চৰকাৰে কথা পাতিবলৈ সাজু আছোঁ। আৰু তেখেতসকলক আমাৰ এডমিনিষ্ট্ৰেশ্যনেও বিচাৰি আছে, যোৱাকালিও খবৰ দিয়া হৈছে আলোচনা কৰিব লাগে। গতিকে তেখেতসকলে যেতিয়াই আলোচনা কৰিব বিচাৰে আমি আলোচনা কৰিবলৈ সাজু আছোঁ। মই তেখেতসকলক আহ্বান কৰিছোঁ। অলপ দিগদাৰ হ'ব যেন লাগিছে? একো দিগদাৰ নহয়, কাৰণ নিৰ্বাচনটো এটা বেলেগ বিষয়, এইটো এটা বেলেগ বিষয়। আৰু এই ইণ্ডাষ্ট্ৰীটো সকলো বিচাৰিছে। আজি ইয়াত দেখিছে চবে, যিমান দল সংগঠন আছে, যিমান কি আছে, চবেই বিচাৰিছে ইণ্ডাষ্ট্ৰী হোৱাটো, কিন্তু চবে কাৰোবাৰ সন্দেহ আছে যিয়ে নাজানে যে ইয়াত কাৰোবাৰ মাটি যাব নেকি, কিবা ট্ৰাইবেল এৰিয়াৰ কিবা ক্ষতি হ'ব নেকি। যোনে নাজানে এই কথাখিনি কৈ আছে, যোনে জানে এইটো এই পজিটিভ কথাই কৈ আছে। গতিকে নিৰ্বাচনৰ লগত সেইটো অংক নাই। কোনোবা যদি এইটো লৈ পেলাই নিৰ্বাচনৰ অংক কৰিছে, তেখেতসকলে নিৰ্বাচনৰ সময়ত গম পাব যে নিৰ্বাচনী অংকত এইটো এটাও ভোট প্লাছ নহ'ল, সেইটো দেখিবলৈ পাব। তেখেতসকলৰ পলিটিকেলাইজ কৰাটোৱে উদ্দেশ্য, আমাৰতো কোনো পলিটিকেলাইজ কৰা উদ্দেশ্য নাই। আমাৰ নিজৰ মানুহক লৈ, নিজৰ ৰাইজক লৈ, নিজৰ জাতিক লৈ পেলাই কি পলিটিকেল কৰিব লগা আছে? পলিটিকেল কৰিব লাগে, যিটো ফিল্ডত কৰিব লাগে এইটো পলিটিকেল হৈয়ে আছে। কিন্তু কোনোবা মানুহৰ মাটি হওক, কোনোবা মানুহৰ ঘৰ, কোনোবা সম্পত্তি, কিবা এটা অৰ্থনীতি উন্নয়ন, সেইটো লৈ পেলাইতো আৰু পলিটিকেল কৰিব লগা একো নাই।
আপোনালোকৰ নেক্সট ষ্টেপটো কি হ'ব এডুকেশ্যনৰ এডুকেশ্যন এডুকেশ্যনৰ এই ক্ষেত্ৰত সেইটোকে আমি আলোচনা কৰিছোঁ তেখেতসকলৰ লগত আলোচনা বিলোচনা কৰিম আৰু এডমিনিষ্ট্ৰেশ্যনৰ পৰা আমাৰ তৰফৰ পৰা আমি এনি টাইম এটা এপ্ৰ'চ তেখেতসকলক ৰাখিছোঁ যে এনি টাইম তেখেতসকলে আলোচনা কৰিব পাৰে আৰু তেখেতসকলৰ লগত আমি আলোচনা কৰিবলৈ সাজু আৰু সমস্যাটো সমাধান কৰাৰ ফালে আমি লৈ যাবলৈ বিচাৰোঁ নিৰ্বাচন আপোনালোকক আগতো কৈছোঁ আজিও ক'ম কোনো দল সংগঠন আমাৰ কাৰণে প্ৰত্যাহ্বান নহয় আমি প্ৰত্যাহ্বান বুলি নলওঁৱে সমস্যাটোহে প্ৰত্যাহ্বান মানৱ জাতি জন্ম পোৱাৰ পৰা আজিলৈকে যিবিলাক সমস্যাৰ সন্মুখীন হৈছে এই সমস্যাবিলাক সমাধান কৰিব নোৱাৰিলে এইটো প্ৰত্যাহ্বান হয় গতিকে আজি বড়োলেণ্ডৰ এটা সময়ত অশান্তি আছিলে বন্দুক বাৰুদ হিংসা মৰামৰি সেই সময়তো ইলেকশ্যনত কেম্পিং কৰিবও পৰা নাছিলে সেইটো এটা প্ৰত্যাহ্বান আছিলে আজি বড়োলেণ্ডত শান্তি ঘূৰি আহিল গণতান্ত্ৰিক বাতাবৰণ ইমান ধুনীয়া হ'ল জাতি জনগোষ্ঠীৰ মাজত মৰম স্নেহ বিশ্বাস ঘূৰি আহিল ইয়াৰ পিছত আৰু কি প্ৰত্যাহ্বান থাকিব ৰাজনৈতিক দলবিলাকতো ইলেকশ্যন খেলিবই বনাইছে চ' তেখেতসকলে আমি থাকিলেও নাথাকিলেও আমি ক'লেও নক'লেও আমি চেলেঞ্জ হিচাপে ল'লেও নল'লেও ইহঁতেতো ইলেকশ্যন খেলিবই গতিকে তাৰ মাজতে আমিও কৰিব লাগিব আমাৰ যিহেতু নিজৰ উদ্দেশ্য আছে নিজৰ জাতিৰ প্ৰতি নিজৰ মাটিৰ প্ৰতি নিজৰ সমাজৰ প্ৰতি নিজৰ জাতি জনগোষ্ঠী সকলোৰ প্ৰতি আমাৰ যিহেতু মৰম স্নেহ আছে সেই সকলৰ ৰক্ষণাবেক্ষণ আৰু উন্নয়নৰ কাৰণে আমিও ৰাজনীতি কৰিব আহিছোঁ গতিকে আমি সেই পৰিৱেশতে ওলাই যাব লাগিব